এটা বস্তু প্ৰমাণ কৰিছোঁ গাইছ, মেঘালয় যে কেইটা মানুহ আছে না একদম, আৰু এখন বস্তু ল'ব লাগিছিল গাইছ, কিন্তু সেইখন পোৱাই নাই গাইছ। ক'ত বা পাং আৰু বজাৰৰ শেষ বস্তু ল'বৰ কাৰণে 1 কিলোমিটাৰ খোজকাঢ়ি আহিব লগা হৈছে। ইমান গাইছ দাম, ইমান দাম, আৰু মানে বিটেকতো অলপ মানে বেলেগ লেভেলৰ কৰিছোঁ গাইছ। এই চব্জি পাতি ইমান দাম বা কিয় ভগা যে দিছে অলপ অলপকৈ আৰম্ভ কৰিলোঁ দেই। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু গাইছ মই মেঘালয় আহিছোঁ, বহুত দিন ধৰি লং ব্লগ দিব পৰা নাই, তো আজি ব্লগটো অলপ লং কৰিম। মানে মেঘালয়ত বজাৰত যে আছে এখন, তো বজাৰখন কেনেকুৱা হয় মেঘালয়ৰ গাঁৱৰ মানুহৰ, তো দেখাম গাইছ। আৰু এইটো হ'ল ৰাস্তা, এনেকৈ যাই আছোঁ, এটা তোমাৰ গীৰ্জাঘৰ হয়। আৰু এইপিনে মোৰ মোবাইলটো লৈ কিনে মৰ্ণিং টাইমত এনেকৈ যাই আছোঁ। মৰ্ণিং ক'ব নালাগে বাৰু, 8টাই বাজে এতিয়া, 8টাই বাজে চাওক, এই 7:58, 8টাই বাজে। এনেকৈ যাই আছোঁ চাওক, জাগাখিনি বহুত ভাল লাগে গাইছ। আমি আছোঁ মেঘালয়ৰ চালাং বজাৰ আছে না, সেই চালাং বজাৰ পোৱাৰ আগতে এখন নংচৰাম বজাৰ আছে, তো সেই নংচৰাম বজাৰতে আমি আছোঁ গাইছ। এইটো হ'ল মেইন ৰোড, এইটো মেইন ৰোড, আৰু সিভাগে তোমাৰ কিবা হ'ব। আৰু চাওক মেইন ৰোডটো এইফালে যাব লাগিব, সিটিকৈ পাব আৰু কিবা কি। এইটো এখন বজাৰ, বাট ইয়াতে আজি বজাৰ লগোৱা নাই বাৰু, আজি অলপ আগত যাব লাগিব, তাৰপিছত বজাৰ আছে। এটা বস্তু প্ৰমাণ কৰিছোঁ গাইছ, মেঘালয় যে কেইটা মানুহ আছে না একদম মানে মৰ্ণিং টাইমৰ পৰা বজাৰটো ষ্টাৰ্ট হয়। বাকী মেঘালয়ৰ চৰকাৰ চেলুট দিব লাগে, ৰ'দকেইটা কেনেকৈ বান্ধি চাওক একদম এটা কি আমাৰ অসমত বাৰু ইমান ভালকৈ নাইয়ে চাগে। আৰু গাইছ মেঘালয়ৰ যিটো নাজাৰা হয় না গাইছ, একদম জ'চ গাইছ। এনেকুৱা ভিউ মানে মেঘালয় আৰু এনেই ভাল লাগে ন, মানে তামাম ভিৰেকে তামাম ভাল লাগে গাইছ। একদম ভাল আছে, কিন্তু মানে কি চাওক, এই ভিলেজ টাইপত হয়, ভিলেজ টাইপত এনেকৈ একদম স্পেচিয়েলি ৰাস্তাকেইটা দিয়াৰ বাবে বহুত বহুত থেংক ইউ মেঘালয়ৰ একদম চৰকাৰ যেটা আছে গাইছ। চব্জিবিলাক বা এভৰিথিং যিকেইটা বস্তু আছে না, ইমান দাম নহয় গাইছ, মানে আল্টিমেট ইমান দাম। মানে দামটো লোৱাৰ কাৰণ আছে বাৰু, আমাৰ অসমৰ পৰা আহি থাকেতো বস্তুকেইটা, সেইকাৰণে বাৰু দাম লয়। তো চাওক क्या नज़ारा है गाइस, तरह देखो देखो यार, अच्छे लगता है ना पूरा। এতিয়া গাইছ বহুতেহে ক'ব যে আপুনি বাৰু কলেজ বাদ দিলে নেকি? বাদ দিয়া নাই গাইছ, বাদ দিবা বাৰু নহয়, মানে হেৰিকে ইমান ক্লাছ নহয় বাৰু এতিয়া গাইছ। পালোহি প্ৰায় বজাৰখন, আৰু অলপ সময় পিছত যাইখিনি পাম সেই বজাৰত, যে বজাৰত যাবৰ কাৰণে চেষ্টা কৰি আছোঁ গাইছ। খোজকাঢ়ি যাই আছোঁ, তো অৱস্থা একদম শেষ বাৰু একবাৰে চাওক। फाइनली गाइस मिल ही गया जिसके बाज़ार में तलाश कर रहा हूँ सक। ये है बाज़ार का शायद नाम मुझे मालूम नहीं था, तो करना। তো গাইছ এটা কথা মই ভালকৈ কমেণ্ট কৰিছোঁ গাইছ, কথাটো হ'ল যে মেঘালয় যেগিলা চব্জি পাতি ন আছে, ইমান গাইছ দাম, ইমান দাম, আৰু মানে বিটেকতো অলপ মানে বেলেগ লেভেলৰ কৰিছোঁ গাইছ। মানে কি হয়, তো বেলেগ এখন ঠাইত বেলেগ কেনেকুৱা বিটেকৰ পাৰ্মিশ্যন আছে নহয়, সেই বিষয়ে ভাল নাজানো, তো মই অলপ ভয়ে ক'ব লাগে ভিডিঅ'খন কৰিছোঁ। তো বাকী কি হওক এনেকুৱা ভিডিঅ'টো কৰিলোঁ। আৰু পিঁয়াজৰ দাম শুনিলে পৰা পাগল হৈ যাব একদম, 50 থেকে প্ৰায় 50 টকা কেজি হয় 1 কেজিৰ দাম। আৰু এনেকুৱা বহুত বেছি দাম এই মেঘালয়ৰ চব্জিকেইটা, তিতকৰলা আছে, বহুত বেছি দাম। সেইকাৰণে মেঘালয়ত যিগিলা মানুহ আহে না আমাৰ অসমৰ পৰা, তো সেই মানুহকেইটা চাগে কি কৰিব লাগে, মানে একদম দালি খাই থাকিব লাগে, দালি চব্জি খাই থাকিব লাগে। কচা এইগিলা এই মৰিচ এখন আছে না, এইখিনি কিমান জানিছে, 50 টকাকৈ ভগা যে দিছে অলপকৈ। তো কি ক'বা গাইছে, আৰু এনেকৈ তথাপি ল'ব লাগে। বাকী দুটা বস্তু লৈ ল'লোঁ, এইখিনি দামী 100 টকা গাইছ, কি কওঁ আৰু মানে মোৰখন বেয়া হৈ যায়। ঠিক আছে, চব্জি পাতি ইমান দাম বা কিয় দাম গাইছে, এইখিনি দামী 60 টকা ল'ল। আৰু বহুতকেইটা বস্তুটো কিনিব লাগে, বহুত বস্তু, কিন্তু গাইছ কি কৰোঁ নহয়, ভালেই নালাগে। কিतना रुपया है? एक 20 टका। ओहो, दे दो एक ही चाहिए, इतना महंगा। আৰু এখন বস্তু ল'ব লাগিছিল গাইছ, কিন্তু সেইখন পোৱাই নাই গাইছ। ক'ত বা পাং আৰু বজাৰৰ শেষ নাইয়ে বাৰু। আৰু আমি যেতিয়া থাকোঁ ন, তাৰ পৰা প্ৰায় 1 কিলোমিটাৰ হ'ব চাগে, তো এইখিনি বস্তু ল'বৰ কাৰণে 1 কিলোমিটাৰ খোজকাঢ়ি আহিব লগা হৈছে। চাওক এইখিনি বজাৰ আমাৰ যাতে ডেইলি বজাৰ হয় ন, তাতকৈ মানে সৰু বজাৰ আৰু মেঘালয়ত, মানে এনেকুৱা বজাৰ তজাৰ বা এভৰিথিং এই ভিলেজ নহয়, আৰু পাহাৰীয়া ঠাইত ইমান মানুহ ক'ৰ পৰা আহিব চাওক, সেইকাৰণে কম। আৰু গাইছ ব্লগখন ইয়াৰে সমাপ্ত কৰিছোঁ গাইছ। আৰু মেঘালয়ৰ এখন নিউ ব্লগ আহি আছে এইখিনি চেনেলতে, যদি ছাবস্ক্ৰাইব কৰা নহয় তেনে ছাবস্ক্ৰাইব কৰি কিনে থৈ দিবা, কাৰণ একদম মেঘালয়ৰ বিষয়ে ধুনীয়া একদম আল্টিমেট জছত ভিডিঅ' আহি আছে গাইছ।